ইণ্ডিয়া বুক অফ ৰেকৰ্ডত জিলিকা ডিব্ৰুগড় মৰাণৰ সীমান্ত গগৈক সম্বোধনা। মৰাণৰ সীমান্ত গগৈয়ে 7 ফুট দীঘল আৰু 5 ফুট 9 ইঞ্চি বহল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এখন প্ৰতিচ্ছবি জুইৰে অংকন কৰি অসম বুক অফ ৰেকৰ্ডৰ লগতে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হয়। আৰু ইয়াৰ লগতে ৱৰ্ল্ড লাৰ্জেষ্ট অনলাইন পেইণ্টিং কম্পিটিশ্যনত ডক্টৰ ভূপেন হাজৰিকা প্ৰতিচ্ছবি অংকন কৰি ৱৰ্ল্ডৰ ভিতৰত 4ৰ্থ স্থান পাবলৈ সক্ষম হৈছে। ইয়াৰ পাছতে ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ সহযোগত দুলীয়াজান আঞ্চলিক আৰু শাখা সমিতিৰ উদ্যোগত 28 অক্টোবৰ বুধবাৰে কাছাৰী পথাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত সীমান্ত গগৈক সম্বোধনা জনোৱা হয়। আৰু এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাৰ লগতে সচেতন মহিলা মঞ্চৰ সভানেত্ৰী অনুপমা ফুকন উপস্থিত থাকে। সম্বোধনা গ্ৰহণ কৰি চিত্ৰশিল্পী সীমান্ত গগৈয়ে কয়, এই সন্মান আৰু সম্বোধনা আৰু কাম কৰিবলৈ তেওঁক প্ৰেৰণা আৰু সাহস দিব। এই লকডাউনৰ সময়খিনি মই নষ্ট নকৰি জুই শিক্ষাৰে কিছুমান চিত্ৰ অংকন কৰিছিলোঁ আৰু আছাম বুক অফ ৰেকৰ্ডছ লগতে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'লোঁ। যিসকল ছাত্ৰ ছাত্ৰী চিত্ৰৰ প্ৰতি আগ্ৰহী তেওঁলোকক মই ঘৰতে শিক্ষা প্ৰদান কৰি আছোঁ আৰু নতুন প্ৰজন্মসকলক মই এটাই ক'ব বিচাৰিম, এই দুৰ্যোগৰ সময়ত যিহেতু সকলো মানুহ ঘৰতে আছে, গতিকে তেওঁলোকে সময়খিনি নষ্ট নকৰি নিজৰ সৃষ্টিশীল কামৰ প্ৰতি ব্যস্ত ৰাখক। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট RVTV।